চিন্ময় তই আহচোন। কি হ'ল তোৰ কিয় চিঞৰি আছ? দিবলৈ নাজান নেকি তই? বল যাওঁ। আজি স্কুল গৈছিলি নে? গৈছিলো, তোক মাতিছিলো কিন্তু তই শুইয়ে আছিলি আৰু। ৰাতি দেৰিলৈকে পঢ়িছিলো যে। কি পঢ়িছিলি তই? চায়েন্স। বা তই চায়েন্স পঢ়িছ? বা বল ব'ল খেলিবলৈ যাওঁ ব'ল। বল। গৰম পৰিছে। ঐ আহিলি হ'ল? আহিলো দে। খেলিবলৈ যাম ব'ল। এই কথা এটা হ'ল নহয়। কি হ'ল? এই ডাঙৰখিনিয়ে খেলি আছে, এতিয়া আমাক খেলিব নিদিয়ে নহয়। কি কৰিম এতিয়া? ফুৰি আহোঁ ব'ল। ক'লৈ যাবি? সাঁতাৰ কাব আহোঁ ব'ল। ব'ল। ব'ল এতিয়া যাম। ব'ল। বহুতখিনি আহিলে তো। বহুতখিনি আহিলে। তহঁত যা, মই যাওঁ। বাই বাই। বাই। ঐ এইকণতে বহি লওঁ ব'ল। আজি খেলিম বুলি ভাবিছো, চালা লগৰকেইটা গ'লগৈ নহয়। চালা ইহঁত ইমান সোনকালে যায় গৈ। চালা কাইলৈ মই সোনকালে আহিব লাগিব। এই 4টা মানে মাতিবি, 3:30 মানত মোক মাতিবি। হ'ব দে যাওঁ ব'ল। কোনো নাছিলে গৈ থাকে। স্কুল আহিবি আৰু এতিয়া যা। বাই বাই। চিন্ময় ঐ স্কুললৈ যাওঁনে? ব'ল মা যাওঁ। যা। ঐ আজি ইমান গৰম পৰিছে ন? তই আজি খেলিবলৈ আহিবি নে? আহিম। তই? হ'ব আহিবি। ঐ চাইকেলত আহিবি দেই এইকেইদিন। তই যা আহোঁতে মাত দিবি। হ'ব দে। চিন্ময় ঐ খেলিবলৈ যাওঁনে? ওলাই আহ। ব'ল খেলিবলৈ যাওঁ। সুমিত নাহিলে দেখোন। সি আজি স্কুলো অহা নাছিলে, তাকে বেমাৰ হৈছে বোলা। তাকে ভাবিছো কিয় জানো অহা নাই সি। খেলিবলৈও নাহিলে। ব'ল এতিয়া অকণমান আমি খেলি লওঁ বা। পৰিলে। পৰিলে মই পৰিলে সি হাঁহিছে। আইতা বহিছে? বহিছ পাই। ভালনে? আছো আৰু যেনে তেনে। তাকে সেইদিনা মই দেখিলো আহিছা, কিয় বা? কি ক'ব, গৰমখনলৈ আৰু আহিব সোমাব নাই, কথা এটা কাৰণেহে আহিছো। কোৱাচোন বাৰু। এই চিন্ময় কি কৰিছে? শুই আছে। হেৰি কথা এটা কওঁ, এইটো মই কোৱা বুলি নক'ব দেই। কথা যে মই কৈছো নক'বা। কৈ লৈছো। সি কালি শিখৰ আছিল নহয়। নক'ব আৰু মই তাক আপোনাক কৈছো আৰু।
এতিয়া ভাল আৰু আছো আৰু এইবোৰ ভাল বস্তু খাই আছো আৰু ন তাকে মই কৈছিলোৱে নাই নাগে খাবলৈ হ'ব বাৰু হ'ব দিয়ক মই যাওঁ অঁ মানে বেলেগ তাক অঁ অঁ ঐ এতিয়া মই খেলিবলৈ যাওঁ অ' ফিল্ডত ফিল্ডত? আহিলে থাকে কালি কি শিক্ষক মিক্ষক আছিলি খাই থাকো হেনো কোনে কৈছে শুনিছো মই কোনে কৈছে তোমাক সেইটো কোৱাচোন মই শুনিছো কাৰণে কৈছো কোনে কৈছে তোৰ নহয় মই শুনিছো কিয় কৰিব বেয়া বস্তু খাব লাগে হে তহঁতি মই নাই কোৱা বৰ নাই কোৱা খাইছ বুলি কৈছে আকৌ মই নাই কোৱা আৰু খাইছ মই বেয়া বস্তু নাখাওঁ দেখুৱাকে ক'ব নেকি দেখুৱাকে ক'ব মই নাই খোৱা খাইছ নাই কিয় নুশুনৰ কথা মোক এনে কৈছে দেখিছ এটা একেবাৰে আউটি পেলাম ন নাই খোৱা সঁচাই কৈছে নাই খোৱা সঁচাই কৈছো মই এইবিলাক বেয়া বস্তু খাবলৈ নাই খোৱা নাই খোৱা একদম একেবাৰে নাখায় কিয় মাৰিছে আপুনি কিয় মাৰিছে এইটো কিবা শিক্ষক একো নহয় মই ইয়াৰ লগতে আছো খাইছে আকৌ মই সঁচাই কৈছো আপোনাক মই মিছা কথা ক'ম নে কৈছে আকৌ মোক কোনে কৈছে বাৰু আপোনাক পুৰা ল'ৰাটোৱে তুমি অঁ দৌৰকচোন ইয়াক মই দিম হ'ব দিয়ক মই যাওঁ এতিয়া অঁ খালি আছে তৌ বল যাওঁ ঐ গৈছ কাজিয়া পেচাল নকৰিবি হা সোনকালে ঘূৰি আহিবি ঐ মঞ্চ মাৰিব নালাগে দে বাদ দে সেইবোৰ কথা ঐ ঐ চিন্ময় ৰখিছ লগৰটো কি হ'ল মঞ্চন মাৰি আছ গৈ তই মই কেতিয়াবা আছিলো তই ডাইৰেক্ট মোক যে কলাৰ থৈলি মই তোক ধেমালি কৰি গৈছো বুলি কব আহিছিলো বুজি নাপাওঁ ধেমালি তই লগৰটোকে তই ধেমালিতে ফচাই দিলি যেন তাই মই তাক ফচাইছো নেকি মই তাক বন্ধু বুলি ধেমালি কৰিছো আৰু এটা বন্ধুত্বত ধেমালি থাকিবই ধেমালি কৰিছ আৰু আমি কি ক'ম আৰু বন্ধুত্বত থাকিবই ধেমালি বন্ধুত্ব মানে কি তই সেইটো জানো তয়ে কৈছো কি আৰে বন্ধুত্ব মানে হৈছে ইজনে সিজনক সহায় কৰে আৰু তই বিপদ হ'লে পেলালি তাক হ'ব দে এতিয়া বল তোৰ আইতাৰে চিন্তা কৰি আছে চাগে এতিয়া যাওঁ চিন্ময় ঐ খেলিবলৈ যাওঁ বল আইতা যাওঁ ঐ সোনকালে আহিবি কাজিয়া নকৰিবি হ'ব দিয়া ঐ এইবোৰ কথা বাদ দিয়া কিমান ভাবি থাকিবি তই সেইদৰে মোৰ লগত যদি এনেকৈ নকলেহেঁতি আমাৰ বন্ধুত্ব একে প্ৰথমৰ নিচিনা থাকিলেহেঁতি হ'ব দে সি এতিয়া এইবিলাক কৰিলে আৰু কৰিবি কি আৰু এতিয়া ঐ তই মোক প্ৰমিছ কৰ যে আমাৰ এই বন্ধুত্ব আজীৱন থাকে হ'ব ব'ল এতিয়া কাছমাৰী ফালৰ পৰা অলপ ফুৰি আহোঁ ব'ল ব'ল আৰু অকণমান আগৰ পৰা আহোঁ ব'ল বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক য'ত এজন বন্ধুৱে আনজন বন্ধুৰ বিপদত থিয় হোৱা আৰু বিপদত সহায় কৰা আৰু এজন বন্ধুৱে আনজন বন্ধুৰ মনৰ কথা বুজি পোৱা সেয়াই হ'ল বন্ধুত্ব